আমাৰ আগন্তুক 2025 যিটো পঞ্চায়ত নিৰ্বাচন হ'ব সেইটো বিষয় লৈ আলোচনা হৈছে। আমি আমাৰ বৰ্ডাৰ এলেকাত যিখিনি BPF ডিষ্ট্ৰিক্ট আছে BTC বাহিৰত ইহঁতৰ ওপৰত আমি এৰি দিছোঁ, ইহঁতে কি ডিচিশ্যন লয়। আৰু এটাটো হ'ল 2025 যিটো BTC নিৰ্বাচন হ'ব, ইয়াত আজি আকৌ আলোচনা হৈছে যে আমি নিজাববীয়াকৈ ইলেকশ্যন খেলিম, কোনো দলৰ লগত মিত্ৰতা নকৰিব। আৰু আমাৰ মাজত বহুত অৰ্গেনাইজেশ্যনটো কেনেকৈ ষ্ট্ৰং কৰিব লাগে সেইবিলাক সৰু সুৰা কিছুমান চিৰিয়াছ কথা পতা হৈছে। এইটো আপোনালোকে নিশ্চয় গম পাইছে। আৰু আমাৰ যিটো 2025 যিটো BTC নিৰ্বাচনৰ যিটো কেণ্ডিডেট, এইটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে। আৰু যোনে যোনে খেলিব ইচ্ছা আছে অহাকালিৰ পৰাই টিকেটটো বিচাৰিব পাৰিব। আৰু ফিজটো 2 লাখ চেকত দিব লাগিব। এইটো কেছ থকা নহয়, বাই চেক আমাৰ দলত মানে ডনেশ্যন দিব লাগে যোনে যোনে কেণ্ডিডেট বিচাৰিছে। সেইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা, ইয়াৰ ভিতৰত যিসকলে ইলেকশ্যন খেলিব বিচাৰিছে BPF দলৰ হৈ, এইটো জানুৱাৰী 15 তাৰিখৰ ভিতৰত কিবাটো এপ্লিকেশ্যনটো দিব পাৰিব, ইয়াৰ পিছত নোৱাৰিব। আৰু ইয়াৰ কাৰণটো কি? আগতো আপোনালোকে এনেকুৱা পইচা দিয়া নিয়ম নাছিল? নাই, আগতো লৈছে। আগত 1.5 লাখ আৰু MLA বিলাক 5 লাখ এনেকুৱা ডনেশ্যন লয়। আগত 1.5 লাখ আছিল MCLA-টো। ইয়াৰ আগত লোৱা নাছিল আমি, প্ৰথমবাৰ হৈছে যোৱা 2020-ত, এইবাৰ ছেকেণ্ড। আপোনালোকে অকলে খেলিব কৈছে, কিন্তু যদি কোনোবা ৰাজনৈতিক দল আপোনালোকৰ লগত মিত্ৰতা কৰিব আহে, আপোনালোকে কৰিবনে? এইটোতো দলে চিন্তা কৰিব, মই এইটো একো ক'ব নোৱাৰোঁ। আজিৰ দিনত মতে দলে চিন্তা কৰিব। কোনোবা দলে যদি আগবাঢ়ি আহে আমাৰ লগত মিত্ৰতা কৰিবলৈ, এইটো আমাৰ দলৰ মাজত আলোচনা হ'ব। এইটো অকলে আজি আলোচনা নকৰাকৈ একো ক'ব নোৱাৰে। গোচাইগাঁৱৰ ঘটনাটোতো এইটো UPPৰ গুণ্ডামি। সেইটোতো ধৰিছে বোলে চেয়াৰমেনক জেলত পঠাব লাগে, সেইটোতো বেআইনী হৈছে। মুঠতে দাদাগিৰিটো কমোৱা নাই, এতিয়াও বেছি হৈ আছে UPPৰ। আমাৰ এইবাৰ আৰু দলৰ পৰা একটা সিদ্ধান্ত হৈছে যে প্ৰাইমাৰী লেভেললৈকে আমাৰ দলৰ কৰ্মীসকলে মিটিং কৰিব। আৰু মিটিং কৰাৰ মেইন কিবাটো হ'ব, আমি BTC চৰকাৰ অহাৰ পিছত BTC অঞ্চলৰ ৰাইজৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, বা গৰীব দুখীয়াসকলৰ কাৰণে, বা ইয়াং ল'ৰা ছোৱালীৰ সকলৰ কাৰণে কি কি আঁচনি লৈ পেলাই আমি কাম কৰিম, সেইবিলাক বিষয় লৈ আমি গ্ৰাছৰুটলৈকে গৈ আছোঁ। প্ৰাইমাৰী লেভেলত মূল ইছ্যুটো কি হ'ব? মূল ইছ্যুটো প্ৰমোদ বড়ো হাটাও BTC বাচাওক। মালা পিন্ধিলেহে মই কনফাৰ্ম ক'ব পাৰিম। আজিলৈকে মই মালা পিন্ধা নাইতো, দেখা নাইতো।